হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া ব্যঞ্জন ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছসকল, আমাৰ চেনেলটি যদিহে ছাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটি বজাই দিব। ফ্ৰেণ্ডছসকল, আজি মই বনাবলৈ লৈছোঁ কাচকলৰ বাকলিৰ সৈতে এটা ধুনীয়া ৰেচিপি। তেতিয়াহ'লে আহকচোন ফ্ৰেণ্ডছসকল, আজি আমি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে এয়া মই কাচকলৰ বাকলিখিনি ওপৰৰখিনি ধুনীয়াকৈ গুচাই ল'ম। এয়া দেখিছেনে, মই এইখিনি ধুনীয়াকৈ ওপৰৰ সিৰাখিনি গুচাই লৈছোঁ। এইখিনি ধুনীয়াকৈ গুচাই লৈছোঁ। এনেকৈ ধুনীয়াকৈ গুচাই ল'ব। এতিয়া আমি কেৰাহী এখন গৰম কৰি তাতে পানী দি দিছোঁ। এতিয়া পানীখিনিত মই কাচকলৰ বাকলিখিনি সিজিবলৈ দিম। এতিয়া মই এখন ঢাকোন মাৰি দিছোঁ। এইখিনি আমি 15-20 মিনিটমান উতলাই এতিয়া নমাই লৈছোঁ। এতিয়া মই বাকলিখিনি ধুনীয়াকৈ পিটিকাই ল'ম। এয়া দেখিছেনে, মই ধুনীয়াকৈ এইখিনি পিটিকাই লৈছোঁ। এতিয়া মই কাচকলৰ বাকলিৰ পিটিকাখিনিৰ লগত কণীকেইটা দি দিম। কণীকেইটা মই এনেদৰে ভাঙি দিছোঁ। এতিয়া মই কাটি লোৱা পিঁয়াজ আৰু জলকীয়া অলপমান দি দিছোঁ। নিমখ দিছোঁ মই সোৱাদ অনুসৰি। এয়া মই হালধি গুড়ি, জলকীয়া গুড়ি, ধনিয়া পাউডাৰ অলপমান দি লৈছোঁ আৰু বেচন দি লৈছোঁ। এতিয়া এইখিনি আমি ধুনীয়াকৈ মিহলাই লৈছোঁ। এতিয়া কেৰাহী এখনত তেল অলপমান গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ অহাত আমি ধুনীয়াকৈ এতিয়া বৰকেইটা এটা এটাকৈ ভাজি ল'ম। এয়া মই বৰকেইটা দি লৈছোঁ। এইখিনি আমি এতিয়া লৰাই দিছোঁ। এয়া আমাৰ বৰখিনি সিজি আহিছে। এতিয়া আমি এইখিনি নমাই থৈছোঁ। এয়া আমাৰ বৰখিনি ৰেডি হ'ল। এইখিনি এতিয়া আপোনালোকে ধুনীয়াকৈ খাব পাৰে। এইখিনি ভাতৰ লগতো জুতি ল'ব পাৰে আৰু চাহৰ লগতো জুতি ল'ব পাৰে। ফ্ৰেণ্ডছসকল, ৰেচিপিটো চোৱাৰ বাবে ধন্যবাদ।